আজি যি অসমৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল। এই নিৰ্বাচনত আমি সবে উল্লাসিত হৈছোঁ, আনন্দিত হৈছোঁ। প্ৰথমে আমি এই 5টা সমষ্টিৰ যিটো UPPL আৰু BJPৰ প্ৰাৰ্থী বিজয় হৈছে, ইয়াৰ কাৰণে যিটো কৃতজ্ঞতা আমি ধন্যবাদ আমি অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সবে দিবলৈ বিচাৰিছোঁ। কাৰণ তেখেতৰ নেতৃত্বত যিটো প্ৰথম উপনিৰ্বাচন আমি পাইছোঁ, এই নিৰ্বাচনত 5টা সমষ্টিত বিপুল ভোটত প্ৰত্যেকজন প্ৰাৰ্থী বিজয় হৈছে, বহুতখিনি ভোটৰ ব্যৱধানত বিজয় হৈছে। আৰু সেইটোৱে প্ৰতিমান কৰিছে কি অসমৰ যি ৰাজনীতি সংস্কৃতিৰ এটা পৰিৱৰ্তন আহিছে, এইটো প্ৰমাণ হৈ গ'ল। অসমৰ ৰাইজে যে পৰিৱৰ্তন বিচাৰিছে, বলিষ্ঠ নেতৃত্ব বিচাৰিছে, অসমত উন্নয়ন বিচাৰিছে, শান্তি প্ৰতিষ্ঠা হোৱাটো বিচাৰিছে, সকলো জাতি জনগোষ্ঠীয়ে নিৰাপত্তা বিচাৰিছে, এই কথাটো স্পষ্ট হৈ গ'ল। তো ইয়াৰ কাৰণে এই গোটেই ইস্যুবোৰ লৈ আগবাঢ়াৰ কাৰণে অসমত 4মহীয়া চৰকাৰত ড্ৰাগছ বন্ধ কৰাৰ পৰা আদি কৰি ট্ৰাফিকিঙৰ পৰা আদি কৰি সকলো সমস্যা সমাধানৰ কাৰণে যি পদক্ষেপ লৈছে, ইয়াৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এই উপনিৰ্বাচনৰ সময়ছোৱাত অসমৰ মন্ত্ৰীসকল আহি, অসমৰ বিভিন্ন নেতৃত্ব আহি আমাৰ এই 5টা সমষ্টিৰ লগতে এই 3টা সমষ্টিত যিসকলে ইয়াত প্ৰচাৰ চলালে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে আমাৰ গোসাইগাঁও সমষ্টিটো সকলোৰে কাৰণে এটা নজৰৰ এটা সমষ্টি আছিলে। কাৰণ ইয়াত যিটো জনগাঁথনি আছে, সেইটোক লৈ পেলাই বহুতে চিন্তিত হৈছিলে কি ইয়াত কমনেল ভোটিং হ'ব নেকি, আৰু কমনেল যদি ভোটিং হয় তো ইয়াত কিছুমান অসুবিধা হ'ব পাৰে। আৰু এই কথাবিলাকে নিৰ্বাচনী ইস্যু হিচাপে আমি সকলোৱে চিন্তা কৰিছিলোঁ যে এই ইস্যুটো বহুত কাম দিব নেকি। কিন্তু আমি যিটো দেখিবলৈ পালোঁ যে গোসাইগাঁও সমষ্টিৰ যিখিনি ভোটাৰ ৰাইজ আছে, ইয়াত আদিবাসীসকল আছে, ইয়াত মাইনৰিটিসকল আছে, বড়ো আছে, আৰু ৰাভা, ৰাজবংশী, বঙালী বিভিন্ন জনগোষ্ঠী আছে। ইয়াতে সকলো জনগোষ্ঠীয়ে আমি নিৰ্বাচন প্ৰচাৰৰ সময়ত লগ পাইছোঁ, আলোচনা কৰিছোঁ, আৰু সকলো কৈছিলে যে আমি এইবাৰ যে চৰকাৰৰ লগত থাকিম, আমাক উন্নয়ন লাগে, আমাক শান্তি লাগে, আমাক নিৰাপত্তা লাগে, আৰু সকলোকে গণতান্ত্ৰিক অধিকাৰ লাগে। তো আজি এই কথাখিনি গোসাইগাঁওবাসী ৰাইজে স্পষ্ট কৰি দিলে যে তেখেতসকলে আজি কোনো তেনেধৰণৰ যিটো পলিটিকেল কনস্পিৰেচি বা পলিটিকেল গেমত থাকিব নিবিচাৰে, যিয়ে নেকি সমাজ ভেদাভেদ কৰে, ধৰ্ম ভেদাভেদ কৰে, জাতি ভেদাভেদ কৰে, তেনেকুৱা পৰিস্থিতিত থাকিব নিবিচাৰে। এই কথাটো স্পষ্ট কৰি দিলে। গতিকে আজি এই গোটেই পদক্ষেপ লোৱাত আগ্ৰণী ভূমিকা গ্ৰহণ কৰা কোকৰাঝাৰৰ গাৰ্জেন মিনিষ্টাৰ অশোক সিংঘাল ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আৰম্ভণিৰ পৰা শেষলৈকে গোসাইগাঁৱত থাকি আমাৰ UPPLৰ যি দায়িত্ব আমি প্ৰদান কৰিছিলোঁ, যে আমাৰ ইনচাৰ্জ হিচাপে লৰেন্স ইছলাৰী MLA হিচাপে তেখেতে ইয়াত বহুত দিন ধৰি আছিলে। আমাৰ EM-GM সকলোৱে ইয়াতে সকলো দিনে নিশা কাম কৰি আছিলে, আৰু বিভিন্নজনক প্ৰভাৰী কৰি ইয়াত পঠাইছিলে BJP দলৰ পৰা। সেই সকলক মই ধন্যবাদ জনাইছোঁ। আৰু এই নিৰ্বাচনৰ পিছতে আমাৰ BTRৰ পৰিৱেশ আৰু সলনি হ'ব। আমি দীৰ্ঘদিনৰ পৰা যিটো আশা কৰিছিলোঁ যে ইয়াৰ প্ৰত্যেকটো প্ৰান্তত, প্ৰত্যেকটো অঞ্চলত উন্নয়ন পাব লাগে, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আঁচনিবিলাক গাঁৱে গাঁৱে গৈ পাব লাগে, আৰু সকলো দুখীয়া গৰীব সকলো শ্ৰেণীৰ ৰাইজে উন্নয়নটো সমানে পাব লাগে, তেনেকুৱা এটা কথা আমি চিন্তা কৰিছিলোঁ। কিন্তু যোৱা সময়ত 17 বছৰে এটা চৰকাৰ আছিলে, যি চৰকাৰৰ নেতাসকলে ৰাইজক সকলো দিশৰ পৰা আওকাণ কৰি, ৰাইজক নেগলেক্ট কৰি তেখেতসকলে ৰাজনীতি চলাইছিলে। আৰু সেইকাৰণে আজি যিটো পৰিৱেশ আহিছে, সেই পৰিৱেশত সকলো ৰাইজকে মই এইখিনি কথা আশ্বাস আৰু বিশ্বাসত দিব বিচাৰিছোঁ যে অনাগত দিনত UPPL দল, BJP দল, যি চৰকাৰ ইয়াত চলিব, আমি সকলো ৰাইজক একেলগে লৈ আগবাঢ়িম। ইয়াত কাৰো ভয় কৰিব লগা নাই। সকলো ৰাইজক সমমৰ্যাদা, সম অধিকাৰ প্ৰদান কৰি আমি একেলগে আগুৱাই যাম। তো সেইকাৰণে নিৰ্বাচনত যিখিনি কথা আমি ৰাইজৰ আগত ৰাখিছিলোঁ, সেইটো আখৰে আখৰে পালন কৰিবলৈ আমি Day 1ৰ পৰা আৰম্ভ কৰিম। আৰু আমাৰ বড়োলেণ্ডৰ BTR অঞ্চলৰ 3জন প্ৰাৰ্থী 28 নম্বৰ গোসাইগাঁও সমষ্টি জিৰণ বসুমতাৰী ডাঙৰীয়াক
মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। দীৰ্ঘদিন ধৰি তেখেতে সমাজ জীৱনত আছিলে, ছাত্ৰ সংগঠনত কাম কৰি আছিলে, বহুত পৰিশ্ৰম তেখেতে কৰিছিলে আৰু সেই পৰিশ্ৰমৰ বিনিময়ত আজি ৰাইজে তেখেতক এটা সন্মান দিছে, মৰম দিছে। মই বিশ্বাস ৰাখিছোঁ তেখেতে ৰাইজৰ সন্মান আৰু বিশ্বাসটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে কাম কৰিব। ভবানীপুৰ সমষ্টিত ফণীধৰ তালুকদাৰ ডাঙৰীয়াক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু ইয়াৰ লগতে তামুলপুৰ সমষ্টিত বিজয়ী হোৱা যুৱ নেতা জলেন দৈমাৰী ডাঙৰীয়াকো মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। আৰু বিশেষভাৱে এই নিৰ্বাচনত আমি 3টা নিৰ্বাচন 1 বছৰত পাইছিলোঁ। প্ৰত্যেকটো নিৰ্বাচনত আমাৰ বিভিন্ন জাতীয় সংগঠন, ছাত্ৰ সংগঠন, ধৰ্মীয় সংগঠন সকলোৱে আমাক সহায় কৰিছে আৰু বিশেষভাৱে নিখিল বড়ো ছাত্ৰ সন্থাই আমাক সহায় কৰিছে আৰু বহুত ছাত্ৰ সংগঠন আছে, মই সকলোৰে নাম ল'ব বিচৰা নাই। এই ছাত্ৰ সংগঠনবোৰক মই ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আমি ছাত্ৰসকলৰ সমস্যা, খেতিয়কসকলৰ সমস্যা আৰু বিশেষভাৱে মহিলাসকলৰ যিমান সংগঠন আছে তেখেতসকলে দিনে নিশা কাম কৰিছে। এই মহিলাসকলৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম আৰু শেষত এই গোটেই প্ৰচাৰ সভা বিভিন্ন সময়ত আমাক সহযোগ কৰা আমাৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ আৰু কোকৰাঝাৰ প্ৰশাসনৰ লগতে গোসাইগাঁও প্ৰশাসনকো মই এই সময়ত ধন্যবাদ জনাইছোঁ। আমি সকলোৱে মিলি এটা শান্তি আৰু প্ৰগতিৰ বিটিয়াৰ গঢ়িবলৈ আমি সকলো মিলি আগবাঢ়ি যাম, এই কথাটোকে মই আপোনালোকৰ আগত ৰাখিছোঁ আৰু অনাগত দিনত সকলো যাতে আমাৰ উন্নয়নৰ কাম কৰাত, এটা সুস্থ সমাজ গঠন কৰাত আপোনালোকে সহযোগ কৰে, এইটোৱে মই আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু পুনৰ গোসাইগাঁওবাসী ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু বিশেষভাৱে আজিৰ দিনটো আমাৰ কাৰণে সঁচাকৈ এটা ঐতিহাসিক দিন আৰু এই দিনত সকলো আজি ফূৰ্তি কৰিব, কিন্তু কোভিড-19ৰ যিটো পৰিৱেশ, সেইটো প্ৰট'কলটো যাতে চবে মানি চলে, সেইটোকে মই অনুৰোধ কৰিছোঁ। ধন্যবাদ।